কোৱা কিবা এটা আপুনি কৈছে সুধিব সুধক না কোৱা তোমাৰ চৰিত্ৰটোৰ কথা কোৱা নমস্কাৰ মই যশস্বী ভূঞা চাকনৈয়া বুলি এখন নতুন ধাৰাবাহিক আহি আছে সোমবাৰৰ পৰা শনিবাৰ সন্ধিয়া 7 বজাত আৰু নিশা 10 বজাত 6 জানুৱাৰীৰ পৰা আৰু মই কৈছোঁৱে আপোনালোকক যে মোক সম্পূৰ্ণ বেলেগ গেটআপত দেখিব বেলেগ ৰূপত দেখিব ভৈৰৱী চৰিত্ৰটোৰ নাম আৰু তাইৰ জীৱনৰ ষ্ট্ৰাগলছ তাইৰ জীৱনত কি ফেচ কৰিছে গোটেইখিনি এটা জাৰ্ণি তাইৰ ভৈৰৱীৰ এটা জাৰ্ণি আৰু সেই জাৰ্ণিটো এখন ধাৰাবাহিক ৰূপত চাকনৈয়া মানৱ দাৰ ষ্টৰী মানৱ দাৰ ডিৰেকশ্যন আৰু প্ৰণৱ দাৰ ডাইলগছ মানে স্ক্ৰিপ্ট প্ৰণৱ দাই লিখিছে গতিকে আশা কৰিছোঁ আপোনালোকে খুব ভাল পাব আদৰি ল'ব আশীৰ্বাদ কৰিব আমাৰ ধাৰাবাহিক কি বেলেগ চৰিত্ৰটো কি বেলেগ সেইটো মই কৈ নিদিওঁ আপোনালোকে প্ৰথম এপিছ'ডটো চাব প্ৰথম এপিছ'ডতে আপোনালোকে সেই উত্তৰটো পাব কেনেকুৱা ধৰণৰ চৰিত্ৰ গতিকে মই যদি কৈ দিওঁ ছাছপেন্সখিনি অলপমান এক্সাইটমেণ্টটো নাইকিয়া হৈ যাব গতিকে মই এইটোৱে ক'ম যে একেবাৰে বেলেগ এটা চৰিত্ৰ মোক আপোনালোকে এতিয়ালৈকে যিকেইখন ধাৰাবাহিকত যেনেকুৱা ৰূপত দেখিছে তাৰে অলপমান বেলেগ এটা চৰিত্ৰত মোক দেখাব